আমি আলোচনা কৰিম অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ যিকেইটা নতুন আপডেট আহিছে সেই আপডেট দুটাৰ ওপৰত। অৰুণোদয় আঁচনি আপোনালোক সকলোৱে অৱগত বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে, যিবিলাক আপোনাৰ মিটিং গাঁৱে গাঁৱে দি আছে। মিটিঙত গৈ আপুনি ডকুমেণ্টছ পৰ্যন্ত তাত দিবলগীয়া হৈছে বা ভেৰিফিকেশ্যন প্ৰক্ৰিয়া যিখিনি আছে সেইখিনি এতিয়া চলি আছে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কাৰণ মই আপোনালোকক অৰুণোদয় আঁচনি ৰিলেটেড চৰকাৰৰ তৰফৰ পৰা অহা যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিম। এই ইনফৰমেশ্যনটো যদি আপোনালোকে লৈ নথয় বা জানি নথয় তেনেহ'লে আপুনি সমস্যাত পৰিব পাৰে। আৰু ৰেচন কাৰ্ডক লৈ চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটোৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰে অৰুণোদয় আঁচনিখনক লৈ যথেষ্ট কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমটো সিদ্ধান্ত হৈছে যে অৰুণোদয় আঁচনিত আপোনালোকে আবেদন কৰিবৰ কাৰণে কোনো ধৰণৰ আপোনাৰ ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন নাথাকে। প্ৰথমে ইনকম চাৰ্টিফিকেট লাগিব বুলি কোৱা হৈছিলে, প্ৰায়বিলাক মিটিঙতে কোৱা হৈছিলে যে আপোনালোকে ইনকম চাৰ্টিফিকেটখন উলিয়াই ৰাখক। কিন্তু এতিয়া যিটো তেওঁলোকে নতুন আপডেট দিলে, চৰকাৰে কৈছে যে ইনকম চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই, আৰু কোনোবাই যদি আপোনাক ইনকম চাৰ্টিফিকেট লাগিবই বুলি কয় তেওঁলোকৰ ওপৰতো একশ্যন লোৱা হ'ব বুলি কৈছে। গতিকে ইনকম চাৰ্টিফিকেট আপোনালোকে নিদিলেও হ'ব, আপোনালোকৰ যিখন ৰেচন কাৰ্ড সেইখন থাকিলেই হ'ব। কিন্তু ৰেচন কাৰ্ড থকাটো আপোনালোকৰ বাধ্যতামূলক হয়। আপুনি যদি ৰেচন কাৰ্ডৰ কাৰণে নতুনকৈ আবেদন কৰি থৈছে আৰু এতিয়ালৈকে আপুনি যদি ৰেচন কাৰ্ডখন পোৱা নাই, তেনেকুৱা ক্ষেত্ৰতো আপুনি এপ্লাই কৰিব পাৰিব। আৰু যেতিয়া আপোনাৰ ৰেচন কাৰ্ড আহি যাব তেতিয়া আপুনি ৰেচন কাৰ্ডৰ কপিটো অৰুণোদয় আঁচনি কাম চলি থকাৰ সময়তে আপোনালোকে তাত গৈ মেলি জমা কৰিব লাগিব, মানে কপিটো জমা কৰিবগৈ লাগিব, আৰু আপোনাৰ কামখিনি কমপ্লিট হৈ যাব। লগতে চৰকাৰে অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে যে যিসকল লোকৰ ঘৰত চৰকাৰী চাকৰি কৰা লোক আছে আৰু তেওঁলোকে যদি অৰুণোদয় আঁচনি পইচা লৈ আছে, মানে আপোনালোকৰ ঘৰত যদি চৰকাৰী চাকৰি কৰা কোনোবা ব্যক্তি আছে আৰু আপোনালোকে যদি মহিলা হৈ পইচা লৈ আছে, তেনেকুৱা ক্ষেত্ৰত যিজন ব্যক্তিয়ে ধৰি লওক চাকৰি কৰে তেওঁৰ ওপৰত একশ্যন লোৱা হ'ব বুলি কৈছে। এখন লিষ্ট প্ৰকাশ কৰিছে, যিখন লিষ্টত কমচে কম 600 ওপৰত ব্যক্তি এনেকুৱা ধৰা পৰিছে যি ধৰি লওক চৰকাৰী চাকৰি কৰে, অৰুণোদয় আঁচনি পইচা লৈ আছে। চৰকাৰে কৈছে যে আপোনাৰ ঘৰতো যদি এনেকুৱা ধৰি লওক আপুনি বেমিজালি কৰি আছে, তেনেহ'লে সোনকালে এই আঁচনিখনৰ পৰা আপুনি নিজকে চাৰেণ্ডাৰ কৰি দিয়ক। যদি আপোনালোকে এই আঁচনিখনৰ পৰা নিজৰ নামটো নেকাটে সোনকালে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ ওপৰত একশ্যন লোৱা হ'ব আৰু কাৰণ দৰ্শোৱা জাননী পৰ্যন্ত আপোনাক দিব পাৰে যে আপুনি চৰকাৰী চাকৰিয়াল হয় কিয় অৰুণোদয় আঁচনি পইচা আপোনালোকৰ ঘৰত লৈ আছিলে। গতিকে এইটো কথা আপোনালোকে মনত ৰাখিব, কেতিয়াও আপুনি বেমিজালি কৰি এই আঁচনি পইচা ল'বলৈ চেষ্টা নকৰিব। মই প্ৰায়বিলাক ভিডিঅ'তে কওঁ, PM কিষাণ হওক, অৰুণোদয় আঁচনি হওক বা যিকোনো আঁচনি, যিবিলাক নীতি নিয়ম চৰকাৰে বান্ধি দিছে সেই নীতি নিয়মসমূহৰ আওতাত আপোনালোকে থাকিলেহে আঁচনি আপোনালোকে সুবিধাসমূহ ল'ব। এতিয়া চৰকাৰে অৰুণোদয় আঁচনি যি 3.0 নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাত তেওঁলোকে লিখি দিছে যে আপোনালোকৰ ঘৰৰ যদি বছৰি ইনকাম 2 লাখ টকা বা তাতকৈ তলত হয় তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। আৰু ধৰি লওক যিসকল ৰোগীয়াল মহিলা, বিধৱা মহিলা, বিয়া নাই হোৱা বা আপোনাৰ ধৰি লওক বিশেষ কিছুমান বেমাৰত তেওঁলোক ভুগি আছে বা ঘৰত যিজন ব্যক্তিয়ে ইনকম কৰে তেওঁ বয়স 60 বছৰ বা তাতকৈ ওপৰত হৈ গ'ল, সেই মহিলাসকলক অগ্ৰাধিকাৰ দিব বুলিও কৈ থৈছে। আৰু লগতে যিসকল মহিলা ঘৰত 2 লাখ টকা বা তাতকৈ তলত তেওঁলোকৰ বাৰ্ষিক উপাৰ্জনৰ, সেই মহিলাকক তেওঁলোকে পইচা দিব বুলি কৈছে। বাকী আপোনালোকৰ ঘৰত যদি 4 চকীয়া বাহন আছে, আপুনি ধৰি লওক অন্য অৰুণোদয় আঁচনিৰ নিচিনা কিবা আঁচনিৰ পৰা পইচা লাভ কৰি আছে, যদি চৰকাৰী চাকৰি কৰে, লাগিলে সেইটো উচ্চ ৰেংকৰে হওক বা নিম্ন ৰেংকৰে হওক, চৰকাৰী চাকৰি কৰিলে আপোনালোকে আঁচনি সুবিধা ল'ব নোৱাৰে। লগতে আপোনালোকৰ ঘৰত যদি কোনোবা ব্যক্তিয়ে টেক্স পে' কৰে, আপোনাৰ ধৰি লওক হাজবেণ্ডে টেক্স পে' কৰি থাকে, ডাঙৰ বিজনেছমেন হয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আঁচনি সুবিধা ল'ব নোৱাৰে। গতিকে এই নীতি নিয়মসমূহ যদি আপোনালোকে ভাঙি কেনেবাকৈ আঁচনিৰ পইচা লয়, পিছত আপোনালোকক যদি ধৰা পেলায় তেওঁলোকে, সেই ক্ষেত্ৰত আপুনি সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে বুলি তেওঁলোকে কৈছে। হ'ব পাৰে নহয়, সমস্যাৰ আপুনি সন্মুখীন কৰিব লাগিব। গতিকে আপোনালোকে কেতিয়াও বেমিজালি কৰি অৰুণোদয় আঁচনিৰ পইচা ল'বলৈ চেষ্টা নকৰিব। বাকী অৰুণোদয় আঁচনিৰ যি বৰ্তমান ফৰ্মসমূহ, সেই ফৰ্মসমূহ আপোনালোকে কেনেকৈ ক'ৰ পৰা ল'ব পাৰিব বহুতে সুধি আছিলে। গতিকে আপোনালোকৰ যিবোৰ মিটিং হৈছে তাত আপোনালোকৰ যিবোৰ ভেৰিফিকেশ্যন বা আপোনাৰ ডকুমেণ্টছ ৰিলেটেড যিখিনি কাম হৈ আছে, তাতে তেওঁলোকে জনাই দিব যে ফৰ্ম কেতিয়া দিব, ক'ৰ পৰা ল'ব লাগিব। আপোনালোকে তেনেকৈ সেই ফৰ্মবোৰ কালেক্ট কৰিব আৰু কালেক্ট কৰি আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ডৰ যিটো বিতৰণ প্ৰক্ৰিয়া বৰ্তমান চৰকাৰে চলাই আছে, প্ৰত্যেকখন জেগাতে তেওঁলোকে ৰেচন কাৰ্ড বৰ্তমান বিতৰণৰ কাৰ্যসূচী লৈ আছে। আৰু ৰেচন কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰেচন কাৰ্ডখন থাকিলে এতিয়া আপুনি আয়ুষ্মান কাৰ্ডৰ যিটো লাভ আছে 5 লাখ টকাৰ ফ্ৰী চিকিৎসাৰ, সেই লাভটো আপোনালোকে লাভ কৰিব। আৰু চৰকাৰে কৈছে যে চিন্তা চৰ্চা কৰি আছে যে ৰেচন কাৰ্ডখন যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে দাইল বা চেনি এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ যাতে আপোনালোকে বজাৰতকৈ কম মূল্যত লাভ কৰে ৰেচনৰ দোকানৰ পৰা, সেইটোক লৈ তেওঁলোকে ব্যৱস্থা কৰিব বুলি কৈছে। কিন্তু এইটো অফিচিয়েল ডিচিশ্যন এতিয়ালৈকে হোৱা নাই, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এইটোৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰিব, কথা বতৰা পাতিব, সকলোবিলাক বস্তু চালি জাৰি চাই যদি সম্পূৰ্ণ বস্তুখিনি ঠিকমতে হয় তেনেকুৱা ক্ষেত্ৰত এই সুবিধাটো ৰেচন কাৰ্ডৰ লগত তেওঁলোকে এড কৰিব বুলি কৈছে। গতিকে ৰেচন কাৰ্ড যদি আপোনালোকে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে খবৰ কৰি থাকিব। আপোনাৰ অঞ্চলত যেতিয়াই ৰেচন কাৰ্ড বিতৰণ কৰে সোনকালে আপুনি ৰেচন কাৰ্ড কালেক্ট কৰি ল'ব। আৰু ৰেচন কাৰ্ড থকা মানে আপোনালোকে অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব। এখন ৰেচন কাৰ্ডত কেৱল এজন হিতাধিকাৰীয়ে হ'ব। আপুনি এখন ৰেচন কাৰ্ডত মাল্টিপল হিতাধিকাৰী সোমাব নোৱাৰে। আপোনাৰ এখন ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডখনত কেৱল এজনেহে অৰুণোদয় আঁচনিৰ আবেদন কৰিব পাৰিব।
গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ স্ক্ৰীনত এতিয়া যিটো ভিডিঅ' ওলাই আছে এইটো হৈছে PM কিষাণ আৰু অৰুণোদয় আঁচনিৰ লগত ৰিলেটেড আপুনি অৰুণোদয় আঁচনি যদি আবেদন কৰে PM কিষাণৰ পইচা লাভ কৰিব নে নকৰে PM কিষাণৰ 19 নম্বৰ কিস্তি পইচা কেতিয়া দিয়া হ'ব সকলোখিনি কথা মই এই ভিডিঅ'টোত আলোচনা কৰি থৈছোঁ সোনকালে যাওক আৰু ভিডিঅ'টো চেক আউট কৰক লগ পাম নতুন ভিডিঅ' লৈ ধন্যবাদ